নমস্কাৰ আপোনালোক সদৌতিলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। কেনে আছে আপোনালোক, ভালনে? আজি মই শাকৰ পুলি কেইটামান ৰুইছিলোঁ। 4-5 দিনমান হ'ল চোৱা নাই, তাকে চাবলৈ আহিছোঁ। প্ৰখৰ ৰ'দ দেখিছে, বেয়া চোকা ৰ'দ, একদম টিকা ফটা ৰ'দ দিছে। জলকীয়া এজোপা ৰুইছিলোঁ। জলকীয়াজোপা লাগিছে, দেখিছে, ছাতিটো উৰি গৈছে। এইজোপা দেখিছেনে জলকীয়া? এটি দুটিকে লাগিলেগি আৰু। সৰুৰ পৰাই পুলি পৰাই ৰুইছোঁ। নিজে ৰোৱা পুলিটো ডাঙৰ হৈ যদি তাৰ বীজৰ পৰা যদি ফল ধৰে, তাৰ আনন্দ লাগে আৰু সুখ লাগে, মনত সুখ এটা অনুভৱ হয়। এই মৰিচা শাক ৰুইছিলোঁ, বেলেগৰ ঘৰৰ পৰা আনি পেলাই গুটি নাই দিয়া, হেৰি পুলি ৰুইছিলোঁ। বেলেগৰ ঘৰৰ পৰা আনি পেলাই পুলি ৰুইছিলোঁ। এই এজোপা, এই দেখিছেনে? এজোপা, দুজোপা, এই 3জোপা আৰু 4জোপা আছে, বাকী কেইজোপা মৰি থাকিলে। আৰু চামৰি ৰ'ব। আৰু জিকা ৰুইছিলোঁ, জিকা গুটি দিছিলোঁ। হাবি হৈ আছে, হাবি চফা কৰি দিব লাগিব। গুটি জিকা, সৰু সৰু জিকাটো যে, সেই জিকা গুটি 2জোপা এইফালে দিছিলোঁ। এইবোৰ জেং দেখিছে, জিকাৰ জেং দিছিলোঁ। জিকা খেতি কৰি হাবি উঠি গ'ল, জিকা অৱস্থা নাই, ততয়া মময়া হৈ আছে মোৰ জিকা। এটি লাগিছে, দেখিছেনে? এয়া জিকা দেখিছে? গছজোপা ডাঙৰে নহ'ল, 2জোপা গছ, এইফালে 2জোপা আছিলে, 2টা গুটি দিছিলোঁ, 2জোপাই হ'ল। এই 2জোপাত 2টা লাগি আছে। আৰু চাওঁগৈচোন, বেয়া ৰ'দ দিছে, গৰম উঠিছে না আপোনালোকৰ? ৰ'দ দিছে নাই সেইফালে? আমাৰ ইয়াত বহুত ডাঙৰ ৰ'দ। এয়া দাংবডি ৰুইছিলোঁ, দাংবডি জেং দিবলৈ হৈছে আৰু, পিছে নোলালে। এইকেইজোপাহে ওলালে, দেখিছে নহয়? জেং দিম আৰু, এই লাইনটো দিছিলোঁ, নোলালে। গুটিবোৰ বেয়া, দাংবডি গুটিবোৰ বজাৰৰ পৰা আনিছিলোঁ, বেয়া হ'ল। আৰু ফ্ৰেঞ্চবিন দিছিলোঁ, এইখিনিতো ফ্ৰেঞ্চবিন নোলালে। এজোপা, 2জোপা, 3জোপা। পূৰা ৰ'দ দিলে যে, বৰষুণ নাই এইবাৰ, ৰ'দ দিয়াৰ কাৰণে হ'ল। দেখিছেনে কেনেকুৱা হৈ আছে মোৰ এইবোৰ খেতি? মই কোৰ মাৰি হাবি গুচাই কোৰ মাৰি গুটি দিছিলোঁ। তাৰপৰা গুটি দি কষ্টৰ ফল এয়া হ'ল। এতিয়া এয়া ৰ'দত শুকাই পেলাই গছৰ চেহেৰা অৱস্থা নাই, পুলিবোৰ মৰি গ'ল। দেখিছেনে? এইবোৰ নাই, চব শুকাই গ'ল। শুকাই গ'ল, বেয়া লাগিছে। মই ভাবিছিলোঁ কি লহপহকৈ বাঢ়ি আহিছে আৰু দেখিবলৈ ভাল। মই আঁতৰৰ পৰা এই গছজোপাকে, ফ্ৰেঞ্চবিন বোলো বৰ ধুনীয়া গছ, ডাঙৰ হৈ আছে বোলো, এইজোপাকে, এইবোৰ হাবি, ফুটুকানি হাবি, সেইজোপাকে মই বোলো ফ্ৰেঞ্চবিন মোৰ লাগিবলৈ হ'ল বুলি ভাবি আছিলোঁ। দেখি পেলাই মনটোহে বেয়া লাগিছে, দেখিছে? মনটো বেয়া লাগিছে মোৰ। জলকীয়া পুলি ৰুইছিলোঁ, কণ জলকীয়া বুলি কয় যে, কণ জলকীয়া, গুটি জলকীয়া যে অকণি, এইটো পুলি, এইটো যেন তেন বচাইছোঁ তাক, হাবিৰ মাজত আছিলে। আৰু
এইবোৰ ভেন্দিও দিছিলোঁ, নোলালে, একো নোলালে। ভোট জলকীয়া পুলি 3টাহে বাচি আছে। এইটো ভোট জলকীয়া পুলি দেখিছে? এই ৰঙা জলকীয়াটো যে, ডাঙৰ ভোট জলকীয়াটো যে, সেইটো। মোৰ ইমানে ধুনীয়া খেতি হৈছে, অৱস্থা নাইকিয়া। ভোট জলকীয়া, এইটো ভোট জলকীয়া এই ফুলিছে তলিতে, মাটিতে ফুলিছে। কেৰেলা এজোপা দিছিলোঁ, ভাত কেৰেলা, সেইজোপাহে অৱস্থাটো ভাল দেখিছোঁ দেই। কেৰেলাজোপা ভাল হ'ল দিছে, এইজোপাকে চাই আৰু ভাল লাগিছে, সন্তোষ পাইছোঁ। বাৰীখনলৈ আহি এইজোপাকে চাই সন্তোষ পাইছোঁ আৰু ৰুইছিলোঁ গুটি দিছিলোঁ কেৰেলা যে, কেৰেলা আলু দিয়ে যে, নাজানো বাৰু খেতি কৰিবলৈ। ইয়াত দেখিছে, এইটো দেখিছে নাই? কেৰেলা, ভাত কেৰেলা কয় যে, এই ভাত কেৰেলা চুপহি, সৰু সৰু কলি, এয়া ভাত কেৰেলা ফুল, এইবাৰ ভাত কেৰেলা ফুল দেখিছে? ভাত কেৰেলা ফুল নুগোন্ধাই আকৌ। কেৰেলা লাগিছে বাৰু, এইজোপাই মোৰ গছজুৰি শাকৰ এই খেতি, মোৰ এই গছজোপাই ভাত কেৰেলাজোপাই ইজ্জতটো বচালে, দেখিছে নহয়? এইজোপাতে ভিডিঅ' এটা কৰি চেলফি একপি মাৰি দিব লাগিব। কেৰেলাজোপা কেনেকুৱা লাগিছে? ৰ'দ নেদেখিয়ে হপায়, ওখ হৈছে আৰু দেখিছে? এসাঁজ ওলাব খাবলৈ। এয়া ছিঙি গৈছিলেগি। 1, 2, 3, 4, 5টা, সেই ওপৰত আছে 6টা, 7টা, 8টা, 9, 10টা, পূৰা আমাৰ এসাঁজ হৈ যাব। এইকেইটা ডাঙৰ হ'লে আমাৰ এসাঁজৰ হৈ যাব। আৰু এইফালে দিছিলোঁ কেৰেলা আলু দিয়ে যে, এইফালে দিছিলোঁ, বাচিলেগি, পুলিকেইটা বাচিলে, কিন্তু সৰু হৈ আছে, লাগিবলৈ দিন লাগিব আৰু। ইয়াত দেখিছে? এইটো কেৰেলা পুলি, এইটো আলু পা কেৰেলা আলু, বেলেগৰ পৰা আলু আনি খানি আনি ইয়াত দিছোঁহি। হাবি মাজৰ পৰা আনি তাকে বাৰীখন দেখি বেয়া লাগিছে। গোটেই ৰ'দত মৰি গ'ল। এই বছৰত বৰষুণ নাই, কেনেকুৱা ৰ'দ, চোকা ৰ'দ। গৰু বিহুত আনকালে মানুহৰ পুখুৰীয়ে পথাৰে গৰু গা ধুৱায়। এইবাৰ কিন্তু পানী নাই, আমাৰ গৰু গা ধুৱাবলৈ নদীলৈ নিবলগীয়া হৈছে। আমাৰ ওচৰতে ধনশী নদী আছে নহয়, আমি ধনশী নদী কাষৰীয়া অঞ্চলৰ মানুহ হয়। আমাৰ এই নিচেই কাষতে আমি ধনশী দাঁতি কাষৰীয়া লোকহে আমি। আমাৰ নিচেই কাষতে আছে আমাৰ ধনশী নদীখন। আমাৰ ধনশী নদী, আমাৰ ঘাটটোৰ নাম আপেছুৰী ঘাট। এদিন আমাৰ নদীখন চাবলৈ আহিব দেই, আপেছুৰী ঘাটলৈ। এদিন আপেছুৰী ঘাটলৈ আহিব। আৰু অকণমান উজাই গৈ পেলাই কালনী পায়, ধনশী আৰু আমাৰ কালনী দুইখন নদী একেলগে সংযোগ হৈছে। ৰাম, ৰ'দ দেখিছে? আপোনালোকে ভাত খালে নাই? দুপৰীয়া ভাত খাবলৈ হ'ল। মোৰ কেৰেলা জোপাই আৰু জলকীয়া জোপাই চাই ভাল লাগিলে আৰু। বেয়া কষ্ট কৰিলোঁ, কোৰ মাৰি হাবি গুচাই কোৰ মাৰি গুটি দিছিলোঁ, বেয়া কষ্ট হ'ল। এতিয়া কষ্টৰ একো নাপালোঁ ফল। জলকীয়া জোপা 1, 2টা খাবলৈ পাম আৰু।
আৰু কেৰেলা এসাঁজ ওলাব। বাকী এনেই গ'ল মোৰ কষ্ট। বৰষুণ দিবলৈ আপোনালোকে প্ৰাৰ্থনা কৰিবচোন, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব, যাতে পৃথিৱীখন বৰষুণে, গছ গছনি, জীৱ জন্তুবোৰ অকণমান সকাহ পায়। গছ গছনিবোৰক বৰষুণ এজাক লাগে। কালি পৰহি 2 দিন বৰষুণ দিছে বাৰু, ভাল হৈছে, গছ গছনিৰ কাৰণে ভাল হৈছে, ভাল পাইছোঁ।